নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। সো বন্ধুসকল আপোনালোকে যেটো লিষ্ট দেখা পাইছে এইটো লিষ্ট হৈছে আপোনালোকৰ স্কুটি লিষ্ট হয়। এইটো বয়সৰ লিষ্ট হয় যিসকলে এইচএছৰ 5 ডিভিজন লাভ কৰিছিলে 75% মাৰ্ক পোৱাৰ পিছত। তো তেওঁলোকৰ ইয়াত তেওঁলোকৰ নাম, তেওঁলোকৰ স্কুলৰ নাম আৰু তেওঁলোকৰ নাম, ফাদাৰ নেম, ৰোল নাম্বাৰ আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লগতে কিমান পাৰ্চেণ্ট মাৰ্ক পাইছিলে লগতে মোবাইল নাম্বাৰ ইয়াত শ্ব' হৈ আছে। তো আপোনালোকে নিজৰ নিজৰটো কেনেকৈ ডাউনলোড কৰিব এইটো ভিডিঅ'ত মই দেখুৱাই দিম। এইটো হৈছে বয়সৰ কাৰণে যেটো আৰ্টছ আৰু আৰ্টছৰ যিসকল বয়সে 75%কৈ বেছি নম্বৰ লাভ কৰিছিলে তেওঁলোকৰ এইটো স্কুটি মেৰিট লিষ্ট হয়। তো আপোনালোকে কেনেদৰে নিজৰ মেৰিট লিষ্টটো ডাউনলোড কৰিব সেইটো এইটো ভিডিঅ'ত দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। সো আপোনালোকৰ মেৰিট লিষ্টটো ডাউনলোড কৰিব হ'লে ডেছক্ৰিপশ্যনত এটা লিংক পাই যাব আমাৰ ৱেবছাইট আসাম জব গাইডৰ অফিচিয়েল লিংকটো পাই যাব। আপোনালোকে লিংকটোত ক্লিক কৰিলে আমাৰ ৱেবছাইটত তেনেকৈ আহি যাব। আপোনালোকে অলপখিনি স্ক্ৰল ডাউন কৰিব। অলপখিনি স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে দেখা পাব তলত আপোনালোকৰ ইয়াত দেখা পাব আসাম স্কুটি মেৰিট লিষ্ট 2024 বুলি লেখা আছে। ইয়াত আপোনালোকে মেৰিট লিষ্ট অফ বয়েজ, মেৰিট লিষ্ট অফ গাৰ্লছ, আপোনালোকে আৰ্টছ, কমাৰ্চ, ছায়েন্স, ভোকেশ্যনেল আপোনালোকে যিটো ষ্ট্ৰীমত আছে আপোনালোকে সেইটো ষ্ট্ৰীমত ক্লিক কৰিলে আপোনালোকৰ ডাউনলোড হৈ যাব। মই এতিয়া যেটো দেখাইছিলোঁ এইটো বয়সৰ আছিলে, এতিয়া মই দেখাইছোঁ গাৰ্লছৰ। আৰ্টছ যেটো আছে সেইটোত মই ক্লিক কৰি দিছোঁ। আপোনালোকে ইয়াত ক্লিক কৰি দিব, আপোনালোকৰ যেটো মেৰিট লিষ্ট সেইটো ডাউনলোড হৈ যাব। মই যেতিয়া ক্লিক কৰিছোঁ আৰ্টছৰ গাৰ্লছ যেটো মেৰিট লিষ্ট সেইটো ডাউনলোড কৰিব ক্লিক কৰিছোঁ, অলৰেডি মোৰ ডাউনলোড হৈ গ'ল। মোৰ লিষ্টটো ডাউনলোড হৈ গ'ল। আপোনালোকে এনেকৈ আপোনালোকৰ লিষ্টটো ডাউনলোড কৰি ল'ব পাৰিব। আপোনালোকে ইয়াত চিৰিয়েল নাম্বাৰ পাব, ডিষ্ট্ৰিক্ট কোড পাব, ডিষ্ট্ৰিক্ট নেম পাব, গোটেই অসমৰ লিষ্টখিনি ইয়াত পাই যাব। তো আপোনালোকে এনেকৈ ক্লিক কৰি ডাউনলোড কৰিব আৰু যিসকলে ডাউনলোড কৰিব নোৱাৰে কমেণ্টত জনাব। মই নেক্সট এটা ভিডিঅ' বনাই আপোনালোকক গোটেইখিনি PDF এটা হোৱাটছআপ গ্ৰুপ বনাই আপোনালোকক জনাই দিম যদি আপোনালোকে ডাউনলোড কৰিব নোৱাৰে।